গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই একদম জয় আশা কৰোঁ আপোনালোক ব্লগটো চাই আজি ভাল পাব প্ৰথমে মোৰ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ গতিকে একদমে গাঁৱলীয়া আমি আমাৰ ভাষাবিলাক শুনি আপোনালোকে নাহাঁহিব যে মানে কেতিয়াবা কিবা ওলাই যায় তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব বাই বাই এতিয়া বাই বাই দিব হোৱা নাই নহয় ভিডিঅ'টো আৰম্ভহে কৰিছোঁ আমি ভিডিঅ'টো চাই থাকিব বুলি ক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি ক মোক কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন বুলি ক মই এতিয়া কলডিল ভাজি বনাই আছোঁ এই দুষ্ট নকৰে কলডিল ভাজি বনাই আছোঁ কলডিল কাটিলে এই আঙুলিৰ অৱস্থা আপোনালোকে যদি কিবা ভাল টিপছ জানে প্লিজ জনাবচোন কমেণ্ট কৰি আমি এটা কিবা আজি স্পেচিয়েল বস্তু বনাম বুলি ভাবিছোঁ সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ সেয়েহে আপোনালোককো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ চাই থাকিব বুলি ক আমি লোকেল গাঁৱলীয়া মানুহ ক আমি গাঁৱলীয়া মানুহ ক আপোনালোকে ক ক আপোনালোকে আমাৰ কথাবিলাক শুনি নাহাঁহিব দেই ক আমাৰ কথা নাজানে আৰু এতিয়া আমি পেট পূজা কৰি উঠিলোঁ আপোনালোকে বহুতে আমাৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে আৰু ছাবস্ক্ৰাইব কেনেকুৱা লাগে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাবচোন প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিলেহে ভাল লাগিব আৰু মোৰ নতুন আহি থাকিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব দিয়াৰ লগে লগে পাই যাব নাবা পাব তুমিও কৈ দিয়া তোমাৰ ইমান চৰ্দি লাগছে খালি সিহঁতে ওলাই থাকে নাকটো ঠাণ্ডা পানী ইমানেই উমুলে দুষ্ট মানুহ হাঁহি দিছোন হাঁহি দে না হাঁহি দে ই হাঁহিছা তো মই এইবাৰ বনাম জেলি আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া মই মেষ্টা টেঙাৰ গুটি লৈছোঁ মেষ্টা টেঙা বুলি ক'লে আপোনালোকে বুজি নাপাব পাৰে কিছুমানে কি বুলি কয় টেঙা মৰা বুলি কয় বহুতে ইয়াৰ গুটিখিনি মই গোটেই আঁতৰাই বাকলিখিনি গুচাই লৈছোঁ এয়া অকল গুটিটো পেলাই দিছোঁ বাকলিখিনি মাত্ৰ দিছোঁ প্ৰায় হৈয়ে গৈছে আহি মোৰ আমাৰ ঘৰতে আছিল সেইকাৰণে মই ভাবিলোঁ অলপ দেহাকো বনাই খুৱাওঁ বুলি এয়া মই বৰ্তমান জেলিখিনি বনাবৰ কাৰণে কেৰাহীখন গৰম কৰি লৈছোঁ তাৰপিছত মই ইয়াতে কিমান ল'লোঁ মোৰ ইমান এটা আইডিয়া নহ'ল আন্দাজ মতে আপোনালোকে ভাবি চাব কিমান হ'ব এইখিনি কেৰাহীখন গৰম হোৱাত মই এইখিনি দিছোঁ আচলতে কিছুমান বস্তু দোকানৰ পৰা কিনি খোৱাতকৈ নিজে বনায়ো খাবলৈ চেষ্টা কৰিব লাগে আমাৰ দেহাই জিলি বা চচ এই দুটা বস্তু বহুতে ভাল পায় সেইকাৰণে ভাবিলোঁ মই ঘৰতে বনাই খুৱাওঁ বুলি এয়া মই ইমান পানী দিয়া নাই অলপ ডুব যোৱাকৈ দিছোঁ সমানকৈ ইয়াৰ ভাপটো মই ওলাই যাব নিদিওঁ কাৰণ ইয়াৰ ভাপটো ওলাই গ'লে কালাৰটো ইমান ভাল নাহিব সেইকাৰণে মই কালাৰটো ভাল হ'বৰ কাৰণে এখন কাঢ়ি ইয়াতে মই ঢাকি দিম এতিয়া মই উতলি থাকিবলৈ দিম এনেকৈ ইয়াৰ পূৰা উতলি আছে মাজে মাজে মই ঢাকনাখন খুলি চাই আছোঁ পাতটো গলিছেনে নাই বৰ্তমান আধা সিজা হৈছে ইয়াৰ পূৰা উতলি আছে মই ইয়াৰ ফেনখিনি মাজে মাজে কাঢ়ি থাকিম এইখিনি থাকিলে ভাল নহ'ব সেইকাৰণে মই ফেনখিনি উঠাই থাকিম এনেকৈ মই মাজে মাজে ফেনখিনি উঠাই আছোঁ এয়া বৰ্তমান গোটেইখিনি গুলি যোৱা নিচিনা হৈছে মই এইবাৰ এইখিনি নুমাই লৈ ভালকৈ চেকি ল'ম এয়া গোটেইখিনি গুলি গৈছে
মই এইখিনি ভালকৈ চিকি লওঁ এতিয়া। আৰু এইখিনিতে আপোনালোকে ভালকৈ মন কৰিব, চিকিনিখনত লৈ গোটেইখিনি লৈ আপোনালোকে পূৰা হেঁচি হেঁচি চিকিব। মই দেখুওৱাৰ দৰে হেঁচি হেঁচি চিকি দিব। এয়া এনেকৈ হেঁচি দিব। হেঁচি হেঁচি গোটেই ৰসখিনি ওলাই ল'ব আপোনালোকে। এয়া চাওক মই কিমান হেঁচি হেঁচি চিকি আছোঁ। এয়া মই আৰু কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন পাতি লোৱাত গৰম হৈ উঠাত মই এয়া জগ কৰি লৈছোঁ। এইবাৰ এইখিনি 1 কাপ ইয়াতে দিম। এয়া কাৰেক্ট 2 কাপ হৈছে। এইখিনি মই এইবাৰ উতলিব দিম আৰু ইমান ধুনীয়া হৈছে কালাৰটো, ইমান ধুনীয়া। এইখিনি ভালকৈ আৰু উতলিব দিম। এয়া চাহ আৰু খুব ধুনীয়াকৈ উতলি অহাৰ পাছত এইখিনি ফেনগিলা মই গোটেইখিনি কাঢ়ি ৰাখিম। ফেনখিনি উঠাই থাকিম এনেকৈ। ইয়াতে দি দিম মই এইবাৰ এয়া 2 কাপ দিছিলোঁ, ইয়াতে 1 কাপ চেনি দিম এইবাৰ মই। চেনিখিনি দি লৰাই থাকিম, কাৰণ তলত বহি যাব, সেইকাৰণে চেনিখিনি দি লৰাই থাকিব লাগিব। এনেকৈ লৰাই থাকিম মই। ইয়াৰ চেনিখিনি দি উঠি এনেকৈ লৰাই থাকিব আপোনালোকে, নহ'লে তলত বহি যাব, সেইকাৰণে এনেকৈ লৰাই থাকিব। ইয়া বৰ্তমান হৈছে আহি, মই এনেকৈ চাম আঠা আঠা লাগিছে নে নাই। সূতা নিচিনা হৈছে। হ'ব, মই এতিয়া গেছটো বন্ধ কৰি দিম আৰু এনেকৈ অলপ পানীত দি চাম। এয়া বৰ্তমান উঠি অহা নাই। এতিয়া মোৰ এইখিনি ৰেডি হৈ গৈছে। এয়া মোৰ জেলি। এইখিনি মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ ৰাখিম। গেছটো অফ কৰি মই ইয়াতে অলপমান নিমু দি দিম। নিমুৰ ৰস অলপ দিম, অলপমান দিছোঁ। এয়া মই এতিয়া 2 ঘণ্টামানৰ কাৰণে ঠাণ্ডা হ'বলৈ এনেকৈ ৰাখিম। বেছিকৈ বনালে কাছৰ বৈয়ামত সোমাই ৰাখিব পাৰে, কাৰণ মই কমকৈ বনাইছোঁ, সেইকাৰণে বাতিখনতে ঠাণ্ডা হ'বলৈ 2 ঘণ্টা ৰাখি দিম। তাৰপাছত মোৰ জেলি খাবৰ কাৰণে পাৰফেক্ট হৈ যাব। আৰু এতিয়া 2 ঘণ্টা হ'ল। 2 ঘণ্টা হোৱাৰ পিছত একদমেই দোকানত যেনেকা সেনেকা হৈছে। দেহাই আমাৰ খাই চালেই ইমানেই ভাল পায় আমাৰ দেহাই খাবা, সেইকাৰণে বনাই দিলোঁ অলপ। ঘৰতে আছে যিহেতুকে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ক'বলৈ পাই সুখী যে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ দিনটো শুভ হওক, তাকে কামনা কৰি আজিলৈ সামৰিছোঁ। বাই বাই।